এটা ভগৱানৰ ওচৰত দীঘলীয়াকৈ প্ৰাৰ্থনা এটা লওঁ। প্ৰভু প্ৰভু একো দায়িত্বক নধৰিবা। সেইদিনাখনতে আনি থোৱা এপোৱা বুট আছিল তাৰে চাৰিটা আজি আৰু আপোনাৰ নামত সেই চাৰিটাকে মই দান দিলোঁ। কণ কণ ল'ৰা ছোৱালী ইয়াত আহিলেও আজি তেওঁলোকক মই গাজি দিবই পাৰিব নহয়। তথাপিও মই কিবা এটা চাল চলাব লাগে। প্ৰভু আপুনি একো দায়িত্বক নধৰিবা দেই। কৃষ্ণ এই খাই মূৰ্তিজনী ক'ত গেল? অথনিৰ পৰা মাতি আছো। আজি এতিয়া মই কাতি বিহুৰ কাৰণে কি কৰিম দিছো? মই টেনশ্যন এটা সোমাই গ'ল দেই। কালি মাছ খালোহে। চুলিকেইটা যেনে একদম বাঘৰ পিঠান খোৱা, সেইটোতো মোৰ লাজ ইমান গোটেইকেইটাই পাৰিব। এটা আইডিয়া মনত পৰছি। আইডিয়াটো এনেতো ঘৰে ঘৰে চলি গ'লে গাজি খাব যাবই। মই সেই চেগতে তানাৰ লগত যাব লাগিব আৰু তানাৰ লগত যাই কেনে যি দুই চাৰিটা গাজি পাম সেই গাজিকেইটা আনি মই এই ঘৰত ইহঁতি ঠুকি দি তানক সন্তুষ্ট কৰিব লাগিব। নহ'লে ইহঁতিতো মোক আৰু নেক্সট দিনাটো আৰু ৰাস্তাত ওলাব নোৱাৰা পাৰোঁ। এই শুনিছনে? নাই আৰু এইডাল ক'ত গ'ল? মই এপাক চকৰ পৰাই আহোঁ ৰ'বা। কি আছো লিয়া তহঁতে বহি আছা তে? আজি গাজি চাজি খাবা নাযা? গাজি খাবা গেলি মোক নিবিতে লগত। ক'ত নিয়া এক? কিয় নিমে এক গাজি খাবা? এহেঁতৰ গাজি খাবাই মাতা নাই। কিয় নিমে? পাৰহি বাছি যাবি যাবি আমাৰ তাত গাজি খাই যাবি, কিন্তু তাৰ আগত মই তহঁতৰ লগত যাম। ৰাস্তাত আমাৰ তাত সোমাব লাগিব। এতিয়া মই এপাক চকৰ পৰা আহোঁ চাহো খুৱাম তহঁতক আজি। আৰু ভাল কথা। দেই যাবি দে। আৰু কোনোবাই যদি যায় লৈ যাবি। তাৰপিছত আমাৰ তাত ঠিক আছে। হ'ব ঠিক আছে। ঠিক আছে আজি মই চিংৰা দি দিলে 100টা অৰ্ডাৰ দি আহোঁ। ঠিক আছে আপুনি যোৱা। ঠিক আছে মই দেৰি হৈছে আহিলো। আপুনি যোৱা। এটা ভগৱানৰ ওচৰত দীঘলীয়াকৈ প্ৰাৰ্থনা এটা লওঁ। প্ৰভু প্ৰভু একো দায়িত্বক নধৰিবা। সেইদিনাখনতে আনি থোৱা এপোৱা বুট আছিল তাৰে চাৰিটা আজি আৰু আপোনাৰ নামত সেই চাৰিটাকে মই দান দিলোঁ। কণ কণ ল'ৰা ছোৱালী ইয়াত আহিলেও আজি তেওঁলোকক মই গাজি দিবই পাৰিব নহয়। তথাপিও মই কিবা এটা চাল চলাব লাগে। প্ৰভু আপুনি একো দায়িত্বক নধৰিবা দেই। কৃষ্ণ আজিতো মাছ মাংস খাওঁতে মই পাহৰিয়ে পালোঁ বুট আনিবলৈ। এতিয়া যিমান হওক আমাৰ অসমীয়াৰ কাতি বিহু, গতিকে নিয়মটোতো কৰিবই লাগিব। যা নহওক ল'ৰাকেইটা কিবাকৈ হ'লেও ভুলকাব লাগিব। চাকিখৰ দি থওঁ মই এতিয়াতে। আৰু তানহাই যেতিয়া আহিব না, বাপেকে আজি সিহঁতক ঠগাই পেলাম মই। আজি ধূপো জ্বলাব পৰা নাই। ব্ৰহ্মাক চিন্তি, শিৱক চিন্তি, মহেশ্বৰক চিন্তি। ওম হৰি ওম হৰি ওম হৰি ওম। প্ৰথমে এই বেলগাছডালৰ তলতে মই এডাল ধূপ জ্বলাই দিওঁ।
বাবা যাতে ভালে ভালে ৰাখা। তোমাৰে আশীৰ্বাদ। ফোনটো ক'ত দিওঁ এতিয়া? গাজিকেইটা খাব লাগিল, চাহে দি চুলিকেইটা নামোতে নহ'লে পিছত দিগদাৰ হৈ যাব। এই চাৰিটা গাজিকে কাক বিলাম কাক নিদিম এনেকুৱাই নহয়। প্ৰভু বোলে এখন দক চক নধৰবি আৰু চুলিকেইটাক নেদক ময়ে খাম আৰু। মস্ত টেষ্টি হৈছে গাজিকেইটা, ময়ে খাম দিয়া আৰু। চুলিকেইটা যে আঠা দিয়াতে মই তাহাঁতক কৈ আছোঁ না তেতিয়া, নহ'লেতো আহি দি পাব না, পটাপট যাব লাগিব তাতে, নহ'লে মোক এৰি থৈ যাব না। মই আজি তাহাঁতক বাচ্চাহঁতক মাছৰ তেলে দি মাছ আনি কিনে বহুত মস্তি কৰি ভাজি খাম, তাহাঁতক চাট্টি চাট্টি বিলাক আইডিয়া কৰিব লাগিব। দি আছোঁ, অলপ অলপ দি আছোঁ সকলোকে। অলপ অলপ দিছোঁ দিয়া, দুইজনকে দিছোঁ। আমাৰ টেঙা চেঙা নাই দেই চুলি হাত আৰু যাম মই ধন্দৰ লগত Papa kasih di bok. Kasih di. Mari kita makan berata. Halo. Ngaku dia. Iman pani pe lagi dah. Kami oleh pani kan nak kami. Saya ni guru. Pak kalian kemana ni? Guru ki pani nak kai. Sama bola isi. Dosto kasih bang. Tak hewa kaya lang ba? গাজি বহুখিনি পালোঁ চুলিকেইটাৰ লগত ঘূৰি। আজি মোৰ লাভ কিন্তু তামাম হৈছে দেই। এতিয়া মস্তিকে ইয়াক ভাজি খাম, কোৱাই নালাগে আৰু। বস্তু কৰিব দিবা নোৱাৰা, ইমান কষ্টকে আনছোঁ। মস্ত টেষ্টিয়ে ভাজা যাৱাই নাইচোন, ভাজা কিন্তু কম নহয়, দুবাৰ ক'বাই পাৰে দেই।
Mountain dari sini ada. Bahasa Inggris. Samusur টেস্টি লাগা নাই মালটো ঠিকই আছে হাতে দি হানছ না হ'ব না মজা সুন্দর মজা টেস্টি কিন্তু কথা এটা হ'ল আজি আচলতে মই কাতি বিহু বুলি পাহৰিয়ে গৈছিলোঁ না একেবাৰে কিন্তু আইডিয়াটো সদায় আমাৰ জিলাত এটা যদি তিনিটালে পালো হয় লগত এই বুট বজাৰটোৰ লগত কথা কিন্তু বেলেগেই আছিল জ্বলা হৈছে বৰ এই আৰু মিনাৰেল ৱাটাৰ কিমান কিনি কিনি খাম এটা পাৰিলে এইবাৰ মিনাৰেল পাম্প এটাই বনাই দিব লাগিব কি জ্বলা বে সোৱাদটো ঠিকেই আছে কিন্তু মোৰ পেট্ৰল প্ৰব্লেম হৈছে নহ'লে যাবই লাগিব মই